মাজত মাত্ৰ কেইটামান মাহ আহি আছে 2021 চনৰ বিধানসভা নিৰ্বাচন। সৰুবৰ সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত নিজৰ ইম্প্ৰেশ্যন বনোৱাত। কোনোৱে যদি খেতিয়কৰ সমানে সমানে পথাৰত হাল বাইছে, কোনোৱে আকৌ আধাৰশিলা স্থাপন কৰিছে। কোনো স্থানত আকৌ নিৰ্বাচন জিকাৰ পাছত নিজৰ সমষ্টিটোও ঘূৰি নোপোৱা বিধায়ক কিংবা নেতাই মেট্ৰিক পৰীক্ষাত এক্সটাৰ্নেল অহাৰ দৰে ভিজিট কৰাত ব্যস্ত। মুঠৰ ওপৰত কৈ শেষ কৰিব নোৱাৰি। সকলোৰে লক্ষ্য 2021 গাদী। কৰোনা মহামাৰীৰ সময়তে অহা বাৰিষাৰ বানে যেন আনি দিছে সুবৰ্ণ সুযোগ। বান শিবিৰে শিবিৰে গৈ আৰম্ভ কৰিয়েই দিছে নিৰ্বাচনী প্ৰচাৰ। বিজেপি চৰকাৰে কি দিলে আপোনালোকক? আমি আপোনাক সকলো দিম। এইবাৰ জিকিলে বানপানী নোহোৱা কৰি দিম। হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি, তাৰ মাজতে ইটো দলে সিটো দললৈ নিক্ষেপ কৰিছে তীব্ৰ বাক্যবান, কৰিছে কতো সমালোচনাও। মূল বিৰোধী দল কংগ্ৰেছৰো নিৰ্বাচনী প্ৰচাৰ তুংগত। ক'ৰবাত যদি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ, ক'ৰবাত আকৌ চাইকেল ৰেলী। লক্ষ্য বিজেপি হাৰিবই লাগিব, আমি জিকিবই লাগিব। সমান্তৰালভাৱে এতিয়া চৰ্চালৈ আহিছে বহু নবীন নেতাৰ নাম। ব্যস্ত তেওঁলোকো এতিয়া নিজক ফ'কাছত ৰখাত। আনফালে আকৌ কোন দলৰ কোনে টিকট পাব তাক লৈও চৰ্চা। একাংশই আকৌ আৰম্ভ কৰিয়েই দিছে প্ৰপাগাণ্ডা, বানপানী মূল্য বৃদ্ধিক লৈ নিৰ্বাচনী এজেণ্ডা। তিনিচুকীয়া জিলাতো সমষ্টিয়ে চৰ্চালৈ আহিছে বহু নতুন নেতাৰ নাম। দিনে দিশাই সমষ্টিবাসীৰ ওচৰলৈ গৈছে বৰ্তমানৰ বিধায়ক তথা সাম্ভাৱ্য প্ৰাৰ্থীসকল। আনফালে সদনত কোনোদিনে কথা কৈ নোপোৱা মন্ত্ৰী বিধায়কেও ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে সমষ্টি উন্নয়নৰ কথা। কিন্তু সঁচাকৈ হৈছেনে সমষ্টিৰ উন্নয়ন? পৰৱৰ্তী প্ৰতিবেদনত আমি দেখাম প্ৰতিটো সমষ্টিৰ উন্নয়নৰ ছবি। নিৰ্বাচনৰ পূৰ্বে সকলোৱে গঢ়ে প্ৰতিশ্ৰুতিৰ বৃহৎ বৃহৎ পাহাৰ, যি পাহাৰ কোনোদিন নখহেও, কোনোদিন নগলেও। নেতা আহে নেতা যায়, কিন্তু প্ৰতিগৰাকী নেতাৰ এনে ভুৱা প্ৰতিশ্ৰুতিত এটা কথাই সকলোৰে মনলৈ আহে, কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। কিন্তু কোনে পাব টিকট আৰু কোনে কৰিব দিছপুৰৰ গাদী শুৱনি, সেয়া সময়েহে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইন নৰ্থ ইষ্ট।